পৃথিৱীৰ সকলোৱে আপোনাৰ লগত প্ৰতাৰণা কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও আপোনাৰ লগত প্ৰতাৰণা নকৰে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ আপুনি ভাল পায় সেইবোৰ পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকক। আনৰ কথাত গুৰুত্ব নিদি নিজৰ চেষ্টাৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাওক। জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল ইচ্ছা শক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছা শক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। মানুহে সাধাৰণতে অতি সহজ ৰাস্তাটো বাছি ল'ব বিচাৰে, য'ত কষ্ট কম আৰু চিন্তা কৰিব নালাগে। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে যি সহজ সেয়া সদায় সঠিক নহয়। অনেক সময়ত সঠিক ৰাস্তাটো অলপ কঠিন হয়, য'ত ধৈৰ্য আৰু সাহস লাগে। আপুনি যদি আনক অন্ধভাৱে অনুকৰণ কৰে তেন্তে আপুনি নিজৰ সপোন, নিজৰ ইচ্ছা আৰু নিজৰ লক্ষ্যবোৰ পাহৰি যাব পাৰে। সেই জীৱনত আগবাঢ়িবলৈ নিজৰ মনটো শুনক, নিজৰ বুদ্ধিৰে চিন্তা কৰক আৰু নিজৰ ৰাস্তা নিজে বাছি লওক। কাৰণ আপোনাৰ জীৱন, আপোনাৰ সিদ্ধান্ত, এইটো আপোনাতকৈ ভালকৈ আন কোনেও নাজানে। সফলতা বিচাৰিবলৈ নহয়, নিজকে প্ৰতিদিন উন্নত কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব, সফলতা এটা গন্তব্যস্থান নহয়, ই হৈছে এক অবিৰত যাত্ৰা। এই যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আপুনি কিমান প্ৰস্তুত, কিমান দৃঢ় আৰু কিমান স্থিৰ।